Scientific realism is very important for final exam. বিজ্ঞানসন্মত বাস্তৱবাদ উত্তৰ বাহ্যিক বস্তুৰ প্ৰকৃতি আৰু জ্ঞাতাই তাক কি ধৰণে জানিব পাৰে সেই প্ৰসংগত লোকৰ বৈজ্ঞানিক ভিত্তিটোকে বৈজ্ঞানিক বাস্তৱবাদ বুলি কোৱা হয়। জন লোকৰ মতে বস্তু এটাক আমি প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ। বস্তু এটাক তাৰ প্ৰতিকল্প বা প্ৰতিনিধি ইমেজ অৰ কপিৰ দ্বাৰা জানিব পাৰোঁ। বাহ্য বস্তু এটাৰ গুণৰ জৰিয়তে বস্তুটোৰ সম্বন্ধে জ্ঞান পাওঁ। বস্তুৰ গুণ কিছুমান মনৰ পৰা স্বতন্ত্ৰ নহয়, অৰ্থাৎ কিছুমান গুণ বস্তুত থাকে আৰু কিছুমান গুণ জ্ঞাতাৰ মনৰ বা চেতনাৰ ওপৰত নিৰ্ভৰ কৰে। বস্তুৰ গুণ দুটা ভাগত ভাগ কৰা হৈছে, মুখ্য গুণ আৰু গৌণ গুণ। মুখ্য গুণবোৰ হ'ল যিবোৰ গুণ স্বতন্ত্ৰ অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে তাক মুখ্য গুণ বোলে, যেনে আকাৰ, বস্তুৰ ওজন, বস্তুৰ বিস্তৃতি, পৰিমাণ ইত্যাদি ইত্যাদি। গৌণ গুণ হ'ল যিবোৰ গুণ মনৰ পৰা স্বতন্ত্ৰ নহয় অৰ্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল তাক গৌণ গুণ বোলে, যেনে বস্তুৰ ৰূপ, ৰস, সোৱাদ ইত্যাদি।